নমস্কাৰ বন্ধুসকল, আৰু এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি আমি ওলাই আহিলোঁ তিনিচুকীয়া বৰদুবিত থকা টিলিঙা মন্দিৰলৈ বুলি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি গৈ আছোঁ টিলিঙা মন্দিৰৰ দুলীয়াজানৰ পৰা। তো এইপিনে গৈ পিপলতলেদি ৰাইট চাইডে যাবগৈ লাগিব। হৈছে পিপলতল, এতিয়া আমি যাম ৰাইট চাইডে। আৰু যদি আপোনালোক কোনোবা আহে দুলীয়াজানেদি, যদি এইটো ৰাস্তাত আহে, তেতিয়া এই ৰাইট চাইডে হৈছে এখন অইল মাৰ্কেট, আৰু আগত আছে ফাঁচী বজাৰ। ওচৰা ওচৰিকৈ আছে একদম। এইখন হৈছে ফাঁচী বজাৰখন। ইয়াৰ পৰা আৰু 4-5 কিলোমিটাৰমান আগত যাব লাগিব আমি টিলিঙা মন্দিৰলৈ। তো আপোনালোকে চাই যাব ভিডিঅ'টো। বন্ধুসকল, আমি এতিয়া পাইছোঁ হুকুতা চাৰিআলি। এতিয়া টিলিঙা মন্দিৰলৈ গ'লে বাওঁ চাইডে যাবগৈ লাগিব। তো অলপ আমি গৈ থাকোঁ। আৰু এইটো ৰাস্তাত অৰ্ডাৰ নাচিল চিনো আছে সৰু সুৰা, আৰু গ'লেও যাবগৈ এতিয়া এইটো ৰাস্তাত। Why you were so broken? Felt something was wrong. Think I'm in love, 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 I'm in love with you. I'm in love with you. আৰু এই চোৱা হৈছে মধুবন চাহ বাগান। এতিয়া এইপিনে আমি গৈ থাকিবগৈ লাগিব। ৰাইট চাইডে আছে এইটো অইল ইণ্ডিয়া গেছৰ বিভাগটো। এণ্ড গাইজ, আমি ফাইনেলি টিলিঙা মন্দিৰ পাই গ'লোহি। আপোনালোকে চাই যাব ভিডিঅ'টো। গাইজ, এয়া টিলিঙাখিনি মন্দিৰত আপোনালোকে আহিলে মনৰ আশা পূৰণ হয় বুলি কয়। আচলতে বন্ধুসকল, টিলিঙা মন্দিৰত মানুহে কিছুমান মনৰ আশা থাকিলে বা নিজৰ কিছুমান আশা থাকে নহয়, সেই আশাবোৰৰ বাবে উৎসৰ্গা কৰে। আৰু এতিয়া আমি এই দাদাজনৰ দোকানতে জোতা মোজা খুলি লৈ গৈ থাকোঁ ব'লক। ইয়াত আপোনালোকক এনেকৈ শৰাই বা থালিতে দি দিব যিখিনি বস্তু দিয়ে, নাৰিকল চাৰিকল বা কল যি দিয়েগৈ, ফুল। আৰু ইয়াত টিলিঙা কম দামৰ পৰা দামীলৈকে আছে। 30 টকামানৰ পৰা আছে 200, 300, 400, 500লৈকে। তো আমি এতিয়া ওলালোঁ। আৰু এতিয়া এইখনে হৈছে মেইন গেটখন টিলিঙা মন্দিৰলৈ সোমাই যোৱা। কৰোণাৰ কাৰণে এতিয়াও সেইখিনি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ দিয়া আছে। ইয়াত চেনিটাইজাৰো আছে। দেখিছে আপোনালোকে মন্দিৰত আজি বহুত মানুহ আছে। তো লাইন পাতিব লাগিব আমি চাকি দিবলৈ হ'লেও। তো বলক লাইনত থাকিবলৈ লাহে লাহে পাছত আপোনালোকৰ ভিডিঅ'টো দেখাই আছোঁ।
বন্ধুসকল যদি আপোনালোক কোনোবা আহে তেতিয়া এই সোঁচাইডে থকা টেবুল কেইখনত আপোনালোকে চাকি জ্বলাব প্ৰথমত তাৰপিছত থালিখনত কল নাৰিকল যি আছে সেইখিনি লাইনত গৈ পেলাই দেউৰ ওচৰত দিবগৈ লাগিব আৰু দেউ দিয়াৰ পিছত আপোনালোকে তাত নাৰিকল ভাগিব লাগিব মই এতিয়া চাকি জ্বলালোঁ চিন্তি আৰু এতিয়া লাইন পাতোঁ ব'লক আৰু দেউৰ ওচৰত আমি থালত থকা এই বস্তুখিনি অৰ্পণ কৰি এতিয়া ইয়াত টিলিঙা বান্ধি দিওঁ টিলিঙা বান্ধি পেলাই ৰছী বান্ধো ব'লক আৰু ইয়াতো এই চাৰিআনটো নিজৰ ইচ্ছা অনুসৰি কিছুমান মানুহ ঘূৰে আহি 3 পাকমান চাকি জ্বলোৱা আগতো ঘূৰে কিছুমান জ্বলোৱা পাছতো ঘূৰে টিলিঙামন্দিৰ গছজোপা গুৰিতে ফুলখিনি অৰ্পণ কৰাই দিওঁৱে আৰু আপোনালোকে দেখিছে শিৱ ভগৱানৰ মানে মূৰ্তিও আছে শিৱ পাৰ্বতী মূৰ্তিও আছে সেইজোপাত ভিডিঅ' কৰিবলৈ বেয়া পালোঁ আমি তো এতিয়া দেখাই দিছোঁ আৰু তাত টিলিঙা যিখিনি মানুহে আৰে তাৰ যদি ফুল হৈ যায়গৈ তেতিয়া এই ছাইডত জমা কৰি আহি দুইটা ছাইডে আছে বহুত টিলিঙা আছে ইয়াত লাখ লাখ টিলিঙা আছে দেখিছে আপোনালোকে এই বাউণ্ডেৰীটো আপোনালোকে দেখিছে গোটেই চাৰিআনটোৱে মানে টিলিঙা আঁৰিয়ে থৈছে ইয়াত আৰু এতিয়া ভালকৈ আকৌ এবাৰ দেখাই দিছোঁ অথনি বহুত ভিৰ হৈ আছিলে মানুহ আৰু ইয়াত নাৰিকল ভাঙে যিখিনি নাৰিকল দেউৱে ঘূৰাই দিয়ে আকৌ তো বন্ধুসকল ভিডিঅ' আজিলৈ এইটোৱে আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো মোৰ ভাগত ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ বাই বাই